নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দেইজি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এতিয়া এটা ধুনীয়া ৰেচিপি। তেন্তে আহক চাওঁ ৰেচিপিটোনো কি। এয়া হাঁহৰ মাংস। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হাঁহৰ মাংস ৰেচিপি। হাঁহৰ মাংস বনাবলৈ এই এটা হাঁহৰ মাংস প্ৰায় 1 কেজিৰ বেছি ওলাইছে, 1.5 কেজি মানে ওলাইছে চাগে। তেন্তে এই হাঁহৰ মাংস মই আজি কেনেকৈ বনালোঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। হাঁহৰ মাংস বনাবলৈ মই এয়া কোমোৰা, বকা কোমোৰা, 2টা ডাঙৰ চাইজৰ বিলাহী, লগত এয়া পিঁয়াজ আছে 4টা, জলকীয়া আৰু এয়া তেজপাত, এইখিনি ধুই ভালদৰে কাটি ৰেডি কৰি লৈছোঁ। আৰু আনফালে মই এয়া আলু ডাঙৰ চাইজৰে হয় 3টা, আলুকেইটা ভাজি লৈছোঁ, ধুই ভালদৰে কাটি ভাজি লৈছোঁ। এয়া ধনিয়া পাত, এইখিনি মই আজি বনাম কোমোৰাৰ সৈতে হাঁহৰ মাংস। আৰু এয়া আদা নহৰু পেষ্ট বনাই লৈছোঁ। আৰু আনফালে আছে আৰু মছলাৰ ভিতৰত আছে এয়া গৰম মছলাৰ গুড়ি, এয়া জিৰাৰ গুড়ি, এয়া ধনিয়া গুড়ি, আৰু এইফালে হৈছে কাশ্মীৰী মিৰ্চ। এই গোটেইখিনি সামগ্ৰী মই ৰেডি কৰি লৈছোঁ আৰু এতিয়া বনাওঁ। এইফালে কেৰাহী গৰম হৈছে, ইয়াত তেল দি লওঁ। এয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। হাঁহ মাংসৰ বহুত তেল ওলায়, সেইবাবে ইয়াত বেছি তেলৰ প্ৰয়োজন নাই, এইখিনি তেলেই হ'ব যথেষ্ট। তেলখিনি গৰম হৈছে, এতিয়া মই ইয়াত তেজপাত 2 খিলা দি দিলোঁ। আৰু পিঁয়াজ আৰু জলকীয়াও দি ভাজি লওঁ। হাঁহৰ মাংস খাবলৈ বহুতেই সোৱাদ হয়। আপোনালোক কোনে কোনে খাইছে বা কোনে কোনে খাই ভাল পায় মোক কমেণ্ট কৰি জনাব। এয়া পিঁয়াজ জলকীয়া এইখিনি ভালদৰে মই এতিয়া ভাজি ল'ম। এয়া শুকান জলকীয়াও দি দিছোঁ 3টা। জলকীয়া বহুত বেছি দিয়া নাই, অলপমানেই দিছোঁ, পিছত লাগিলে আৰু দি দিম। এতিয়া এইখিনি ভালদৰে ৰঙচুৱা হোৱাকৈ অলপমান ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে, এতিয়া মই ইয়াত মাংসখিনি দি দিছোঁ। লগতে ইয়াত মই এতিয়া নিমখ দি দিছোঁ। নিমখ পৰিমাণ অনুসাৰে যিমানখিনি লাগে। আৰু হালধিও একেলগে দি দিছোঁ। হালধি দি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম।
আৰু এইখিনি এতিয়া অলপ সময়ৰ বাবে গেছটো অলপমান কমাই ঢাকোন লগাই থ'ম। গেছটো কমাই দিছোঁ। এতিয়া এয়া মাংসখিনিৰ পৰা বহুতো পানী ওলাইছে। গেছটো বঢ়াই দিছোঁ, পানীখিনি যাতে শুহি যায়। আৰু ইয়াত মই এতিয়া কোমোৰা কেইপিচো দি দিছোঁ, যাতে মাংস আৰু কোমোৰা একেলগে সিজি যায়। হাঁহৰ মাংসত কোমোৰা এইকাৰণে দিয়া হয় যাতে কোমোৰাৰ পৰা মাংসখিনি ভালদৰে সিজি যায়। হাঁহৰ মাংস খুব টান হয় বুলি কয়, সেইবাবে কোমোৰা সৈতে হাঁহৰ মাংস বনোৱা যায় যাতে মাংসখিনি সোনকালে সিজে। এনেদৰে এইখিনি দিছোঁ মই। এতিয়া আৰু অলপ সময়ৰ বাবে ঢাকোন লগাই দিছোঁ। এতিয়া ইয়াত মই আলু কেইপিচো দি লৈছোঁ। আলুখিনি আগতেই ভাজি লৈছিলোঁ। এইখিনি গোটেইখিনি একেলগে দি ল'লোঁ। কোমোৰাৰ পৰা পানী ওলাইছে আৰু তাৰ ভাপতেই মাংসখিনি ভালদৰে সিজি যাব। আৰু এয়া বিলাহী কাটি লৈছোঁ, আদা নহৰুৰ পেষ্ট বনাই লৈছোঁ। আদা নহৰুৰ পেষ্ট মই দি দিছোঁ এতিয়া ইয়াত। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি লওঁ। আজি বতৰ খুবেই ধুনীয়া, ফিৰফিৰা বতাহ মেলি আছে আৰু অকণমান বৰষুণো আহি আছে কিনকিনীয়া। এনেকুৱা বতৰত হাঁহৰ মাংস খাবলৈ আৰু ভাল লাগিব, যিহেতুকে হাঁহৰ মাংসটো অলপ গৰম বুলি কয়, সেইবাবে ঠাণ্ডা বতৰত খাবলৈ ভাল হয়। ইমান তেল ওলাইছে। হাঁহৰ মাংস বহুত তেলাল হয়, সেইবাবে কম তেলেৰে বনাব পাৰি। মাংসৰ পৰাই বহুত তেল ওলাইছে। এয়া এতিয়া মই ইয়াত কাশ্মীৰী মিৰ্চ দি দিছোঁ। কাশ্মীৰী মিৰ্চ দিছোঁ যাতে কালাৰটো অকণমান ভাল হয়। লগত জিৰাৰ গুড়িও দি দিওঁ, জিৰা আৰু ধনিয়াৰ গুড়ি।
এয়া ধনিয়া গুড়ি 1 চামুচ দিছোঁ। আৰু এয়া জিৰাৰ গুড়িও দি দিছোঁ। জিৰাৰ গুড়ি সৰু চামুচেৰে 2 চামুচ। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ভাজি ল'ম। হাঁহৰ মাংস বহুত ভাজিব লাগে, তেতিয়াহে সিজিব। ভালদৰে ভাজিলেহে মাংসখিনি ভালদৰে সিজিব। কম জুইত ৰাখি বহুত ভাজিবলগীয়া হয়, তেতিয়া খাবলৈ ভাল হয়। কাৰণ মাংসটো বহুত টান হয় হাঁহৰ মাংস। আৰু এতিয়া ইয়াত মই কাটি লোৱা বিলাহীখিনি দি দিছোঁ। আৰু কিছু সময়ৰ বাবে গেছটো কমাই অলপমান ঢাকনিখন লগাই দিছোঁ। মাংসখিনি এতিয়া ভালদৰে লৰাই দিছোঁ আৰু অলপ সময় ভাজিব লাগিব। আৰু আনফালে এয়া মাংস দিবৰ বাবে মই পানী গৰম হ'বলৈ দিছোঁ। ধুনীয়া গোন্ধ ওলাইছে আৰু মাংসখিনি প্ৰায় ভজা হৈ গৈছে। দেখিছেনে? কালাৰো ইমান ধুনীয়া আহিছে। হাঁহৰ মাংস আচলতে জুইত খৰিত বনাব পাৰিলে আৰু ভাল হয়। কালাৰো ধুনীয়া হয় আৰু খাবলৈও বহুত সোৱাদ হয়। কিন্তু আমাৰ খৰিৰ ব্যৱস্থা নাই, তেনেকৈ বনাব পৰা ব্যৱস্থা নাই। গেছতে বনাব লাগিব আৰু। কিন্তু খৰিত বনাই খালে বহুত ভাল লাগে, সেই সোৱাদটোৱে বেলেগ হয়। বহুত ধুনীয়া কালাৰ ওলাইছে। এয়া দেখিছেনে? খাবলৈও মজা হ'ব দেই। এনেকুৱা ঠাণ্ডা বতৰত হাঁহৰ মাংসৰ খাবলৈ বহুত ভাল লাগে। এয়া প্ৰায় ভজা হৈ গৈছে আৰু অকণমান 2 মিনিটমান ভাজি লওঁ। তাৰপিছত পানী দি দিম ইয়াত। এয়া মাংস ভজা হৈ গৈছে আৰু আনফালে পানীও উতলিছে। এতিয়া পানীখিনি ইয়াত দি দিছোঁ। এয়া পানী দি দিছোঁ। এতিয়া ভালকৈ এইখিনি সিজিব দিব লাগিব, কিছু সময়ৰ বাবে উতলিব লাগিব। এয়া উতলি আছে মাংস, প্ৰায় হৈছে আৰু অলপ গাঢ় হ'বলৈ দিওঁ, যাতে ভালদৰে আৰু সিজি যায়। এয়া দেখিছেনে? ইমান ধুনীয়া হৈছে দেখিবলৈ। এয়া ভালদৰে সিজি গৈছে মাংস আৰু সম্পূৰ্ণ ৰেডি হৈছে। দেখিছে কিমান ধুনীয়া হৈছে দেখিবলৈ। এতিয়া ইয়াত মই কাটি থোৱা ধনিয়া পাত দি দিছোঁ।
ধনিয়া পাত কাটি থৈ দিছোঁ এইখিনি দি দিছোঁ আৰু এতিয়া গেছটো অফ কৰি দিওঁ। এনেদৰে আপোনালোকেও বনাব আৰু খাই চাব। আৰু মোৰ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ। এয়া হাঁহৰ মাংস ৰেডি।